বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড 3। উঠিল তাইৰ ৰিক্সাখনত। মনটোত কেৱল ভয় সোমাই আছিল তাইৰ। ভালকৈ একো চিনিও নাপায়। কেনেকৈ যে তাই ইমানখিনি সাহস কৰিছে সেইটো হয়তো তাই নিজেও নাজানে। যেনেকৈ নহওক, চহৰৰ মাজমজিয়াত অৱস্থিত মহাবিদ্যালয়খনত তাই এবাৰ হ'লেও পঢ়ি চোৱাৰ মন। কাষেৰে বৈ যোৱা কলংখনৰ সুন্দৰ পৰিৱেশটোৰ প্ৰেমত পৰিবলৈ তাইৰ বিৰাট মন। তাতে আকৌ মহাবিদ্যালয়খনৰ বুকুতে লাগি আছে প্ৰেমৰ বৃন্দাবনখন। লগৰবোৰৰ মুখেৰে শুনি থকা কথাবোৰ আজি যেন তাইৰ বাস্তৱ হ'বলৈ গৈ আছে। আহি থাকিল তাইৰ ৰিক্সাখনত। পৰিৱেশটো বেছ চকুত লগা। ওখ ওখ অট্টালিকা, ডাঙৰ ডাঙৰ দোকান, শ্বপিং মলবোৰ দেখি যেন তাই চকু দাং খাই গৈছিল। ৰাতিৰ পোহৰত সঁচাই চহৰবোৰ ইমান যে ধুনীয়া দেখি। ভণ্টি নামা। পালোহিয়ে নি দাদা? পালোহি। সৌৱা কিৰণালয় ছাত্ৰীনিবাস। নামিল তাই। ৰৈ আছে বাটতে, চাই আছে মূৰ তুলি ছাত্ৰীনিবাসটোলৈ। ইমান ডাঙৰ হোষ্টেলখনত তাইৰ ৰুমটো কেনেকৈ বিচাৰি পাব বাৰু? তাইৰ লগত বা আৰু কোন থাকে? তেনেৰে চকুত পৰিল তাইৰ ৰাধাচূড়া জোপালৈ। ৰাধাচূড়া? তাই যেন আনন্দতে চিঞৰিহে দিব। ইমানেই ভাল পায় তাই ৰাধাচূড়া। হয়তো ৰাধা নামটোৰ বাবেই তাইৰ প্ৰিয় এই ৰাধাচূড়াজোপা। ইমান ধুনীয়া লাগিছে দেখি, ইমান ডাঙৰ। গেটখনৰ ভিতৰত এজোপা ডাঙৰ আম গছো আছে। একেবাৰে লহপহকৈ লাগি আছে। দেখিয়েই যেন কাঞ্চনৰ জিভাৰ পানী পৰি গৈছে। এক্সকিউজ মি। য়েছ। কোন হয় তুমি? মই হোষ্টেলত থাকিব আহিছোঁ খুৰী। কি নাম তোমাৰ? কাঞ্চন। কাঞ্চন বৰুৱা। কাঞ্চন তুমি? হয় খুৰী। আহা আকৌ, কিয় ৰৈ আছা? আহা। নামটো কোৱাৰ লগে লগে ৱাৰ্ডেন মেমে তাইক চিনি পালে। লৈ আহিল তাইক কেম্পাছৰ ভিতৰলৈ। কৈছোতো তাই দিও নিদিওকৈ দিয়াৰ দৰে যাব ধৰিলে। ঘূৰি ঘূৰি যেন তাই আজিয়ে সকলো চাই শেষ কৰি পেলাব। ইমানেই আকৰ্ষিত হৈছে পৰিৱেশটোৰ প্ৰতি, বিশেষকৈ ৰাধাচূড়াজোপা। তোমাৰ ৰুম নাম্বাৰ কিমান? 101। এইটো তোমাৰ ৰুম। ধন্যবাদ আণ্টি। যোৱা, ফ্ৰেছ হৈ লোৱা। ৱাৰ্ডেন মেমগৰাকী বৰ মৰম লগা। কথা বতৰা যেন খুব শুৱলা। ৰুমটোৰ লগত চিনাকি কৰাই তেওঁ গুচি গ'ল আৰু কাঞ্চন সোমাই আহিল। গোটেই ৰুমটো তাই চকুত টিপ নমৰাকৈ ওপৰৰ পৰা তললৈকে চালে। বেছ আহল বহল আৰু ধুনীয়া। 3খনকৈ বিচনা। খিৰিকীৰে ব্যস্ততাবোৰক দেখি থাকি। এটা শান্ত পৰিৱেশ। চহৰৰ মাজমজিয়াৰ পৰা আঁতৰত হোৱাৰ বাবে গছ-গছনিবোৰো দেখিবলৈ বৰ ধুনীয়া। ৰুমটোৰ সন্মুখতেই ৰাধা কৃষ্ণৰ এখনি যুগলবন্দী ফটো। ফটোখনৰ গাতে তাই লাহেকৈ হাত বুলালে। এনেকুৱা এটা পৰিৱেশেইতো তাইৰ মনতে আঁকি আহিছিল। বেগটো থৈ তাই খিৰিকীখন মেলি দিলে আৰু লগে লগে নতুনত্বৰ এজাক কুমলীয়া বতাহে তাইক যেন কোবাই থৈ গ'ল। খিৰিকীৰ ফাঁকেৰে তাই জুমি চাবলৈ ধৰিলে। চকুহাল মুদি অচিনাকি বতাহজাকক আপোন কৰিবলৈ তাই মন মেলিলে। কিন্তু এনেকৈ থাকিলে জানো হ'ব? সময় তেতিয়া সন্ধ্যা প্ৰায় 8:30মান বাজিছিল। ভাগৰুৱা হৈও আছিল তাই। লগে লগে গাটো ধুবলৈ গ'ল। ধুই আহি কাপোৰবোৰ বেগৰ পৰা উলিয়াই জাপি চিজিল কৰিছে। তেনেকুৱাতে মেমে তাইৰ বাবে ভাত লৈ আহিছে। কাঞ্চন, ভাতকেইটা খাই লোৱা। আধা জবাতে এৰি ভাতকেইটা খাবলৈ লাগিল। হোষ্টেল জীৱনৰ প্ৰথম সাজ ভাত। ভাল পালে তাইও খাই হোৱাৰ পাছত তাই আঠাতে এৰা কামখিনি সম্পূৰ্ণ কৰিলে। বিচনাখন ধুনীয়াকৈ কোবাই জাপি লৈ নতুন বিচনা চাদৰ এখন পাৰি ল'লে। হোষ্টেললৈ আহি থাকোঁতে মাকে ফোন কৰিয়ে আছিল। পিছে এতিয়া নকৰিলে মাকে অযথা এসোপামান চিন্তা কৰি থাকিব। সেইবাবে তাই মাকলৈ ফোনটো লগালে। মা, মই এয়া শুবলৈ লৈছোঁ। ভাত খালিনে? খালোঁ। ভাল পাইছানে? ধুনীয়া মা, সুন্দৰ পৰিৱেশ। আৰু কোঠালিটো? বেছ আহল বহল। তই ববাৰ দৰে। হয়। শু দে, ভাগৰ লাগি আহিছে নহয়। তোমালোকে ভাত খালানে মা? বাঢ়িছোঁ। ঠিক আছে, খোৱা তোমালোকে। মই শুই যাওঁ। শু ধুনু। দিনটোৰ ভাগৰখিনি তাই বিচনাখনত এৰি দিলে।
ক্লাছ আৰম্ভ হ'বলৈ এতিয়াও মাজত 4 দিন বাকী। তাই আগতে আহিল। সময়লৈ ৰৈ থাকি ভাল নাপায় তাই। বিচনাখনত পৰাৰ লগে লগেই যেন গাটো শান্ত হৈ পৰিছিল। টোপনি যোৱা নাছিল, সময়ো বেছি হোৱা নাছিল। সোনকালে শোৱাৰ অভ্যাস তাইৰ নাই, কিন্তু আজি তাইৰ উপায় নাই, শুব লাগিব। চেষ্টা কৰিলে তাই শুবলৈ, আৰু শেষত তাইৰ টোপনিও গ'ল। পিছে ৰাতিপুৱা সাৰ পাওঁতে তাই আজি বহুত পলম হ'ল। 8মান বজাতহে তাই সাৰ পাইছে। উঠিয়েই লগে লগে তাই ৰুমটো চাফা কৰি খিৰিকীখন খুলি দিলে। পুনৰ এচাটি কুমলীয়া বতাহে তাইক যেন কোপাই গ'ল। গা পা ধুই তাই কাপোৰ কানি পিন্ধি কিবা এটা খাওঁ বুলি বনাব লৈছে। তেনেতে দুৱাৰমুখত কাৰোবাৰ খিলখিলনি মৰা হাঁহি তাই শুনা পালে। নাযাওঁ বুলি ভাবিও দুৱাৰখন তাই খুলি চালে। এজাক ছোৱালী। হে, হোৱাটছ ইয়ৰ নেম? কাঞ্চন বৰুৱা। ৱ' নাইচ নেম। থেংক ইউ বা। ঘৰ ক'ত তোমাৰ? যোৰহাটত। পিছে তোমালোক ছিনিয়ৰ নেকি? য়েছ, ৱে ছিনিয়ৰ্ছ। ৰ'বাচোন, গেছত কিবা এটা বঢ়াই থৈ আহিছোঁ, চাই আহোঁ। যোৱা যোৱা, কি বনাইছা খাই লোৱা, আমাক লগ পায়ে থাকিবা। ঠিক আছে বা। বাকেইজনী যেন বৰ আপোন আপোন লাগিল তাইৰ। পিছে ৰেগিঙৰ ভয়টোৱে এতিয়া আকৌ নতুনকৈ তাইৰ মনত ঠাই লৈছে। ৰেগিং মানেই যেন তাইৰ বাবে অসহ্যকৰ এটা বিষ। ইয়াতো ৰেগিং হ'ব নেকি? এই ভয়টোকে মনতে পুহি ৰাখি খাওঁ নাখাওঁকৈ যেনে তেনে তাই জলপান কণ খাই শেষ কৰিলে। দুৱাৰখন মাৰি অলপ ওলাই যাওঁ বুলি ভাবিছিল, যদিও তাই ওলাই যাবলৈ ভয় কৰিলে। ক'লৈ যাব, কি কৰিব? সকলো দেখোন অচিনাকি। নগ'ল তাই। খিৰিকীখনৰ কাষতে বহি কিতাপ এখন উলিয়াই পঢ়িব ধৰিলে। বেছি সময় পঢ়ি নাথাকিলে তাই, সামৰি থৈ দিলে। বাকেইজনী সেইখিনিতে এতিয়াও আছে নেকি বুলি চাবলৈ যাওঁতে সন্মুখত বাৰ্ডেন মেম আৰু লগত 2জনী ছোৱালী। ক'ত যোৱা কাঞ্চন? নাই আণ্টি, এনেই। আহাচোন ভিতৰলৈ, এওঁলোকক চিনাকি কৰাই দিওঁ। আহক আহক। সোমাই আহিল তেওঁলোক। বহিল। কাঞ্চনে ভাবিছিল হয়তো তাইৰ লগৰী দুজনী আহিছিল। মনটো মনে মনে ভাল লাগিছিল তাইৰ, ফূৰ্তি লাগিছিল। মনটোক তাই এতিয়া পাতলা ৰাখিব পাৰিব। কাঞ্চন, শ্বি ইজ মায়া এণ্ড শ্বি ইজ দীক্ষিতা। এতিয়াৰ পৰা তেওঁলোকো তোমাৰ লগতে এই ৰুমতে থাকিব। বাহ, ইমান ধুনীয়া খবৰ। তোমালোকে কথা পাতাচোন, মোৰ কাম আছে। ঠিক আছে আণ্টি। ৱাৰ্ডেন মেমগৰাকী বহুত ব্যস্ত। হাতত সময় খুবেই তাকৰ। ভালকৈ বহিবলৈও যেন সময় নাই, কেৱল কাম আৰু কাম। হয়তো সেইবাবেই পৰিৱেশটো চকুত লগা, মন পৰশা। ওলাই গ'ল তেওঁ। সিহঁতে এতিয়া নিজৰ মাজতে কথাবোৰ পাতিব। গোটেইকেইজনী বিৰাট সুখী। 3জনী এতিয়া এক হ'ব, বান্ধৱী হ'ব। একেলগে অহা যোৱা কৰিব, একেলগে ওলাই কৰি যাব। অচিনাকি এটা আবেষ্টনীত যেতিয়া অকলশৰে থাকিব লগা হয়, তেতিয়া কাৰোবাৰ সান্নিধ্যই মনটো একেবাৰে পাতল কৰি তোলে, শান্তি পায়। হাঁহি এটা মুখত আপোনা আপুনি যেন আহি পৰে। ভয়ৰ পাহাৰ এটা খহি পৰা কাঞ্চনৰ বুকুখনত যেন এতিয়াহে শান্তিৰ শীতল এজাক নামি আহিছিল। বৰ্তমান সিহঁতো অচিনাকি, যদিও চিনাকি হ'বলৈ কিমাননো সময়ৰ প্ৰয়োজন। তাতে এটা ৰুমতে থাকিব, হয়তো আপোন হৈ উঠিব সিহঁত কাঞ্চনৰ। শান্তিৰ হাঁহি এটা নিগৰি ভৰিছিল কাঞ্চনৰ ওঠেৰে, হয়তো সিহঁতৰো। কিৰণালয় ছাত্ৰী নিবাসৰ 101 নং কোঠালিটোত সোমাই পৰিল 3জনী। মায়া আৰু দীক্ষিতায়ো ৰুমটো বেছ ধুনীয়া পালে। খিৰিকীৰ ফাঁকেৰে চকুহালক ব্যস্ত কৰালেই দেখা পায় ব্যস্ততাবোৰ। ইফালে পদূলিৰ ৰাধাচূড়াজোপা আছেই, প্ৰেমৰ বতাহজাকক খিৰিকীৰ ফাঁকেৰে ছটিয়াই সিহঁতক গাত সানি দিবলৈ। বহু সময় সিহঁত যেন বাহিৰলৈ চাই ৰ'ল, মনত বিভিন্ন প্ৰশ্ন। কোনোবাখিনিত যেন আৱেগিক হৈ পৰিছিল সিহঁতকেইজনী। খিৰিকীৰ ফাঁকেৰে ছাত্ৰী নিবাসৰ মিঠা মিঠা বতাহজাক সোমাই আহিছিল। লাহে লাহে ৰুমটো ভৰি পৰিল শীতলতাৰে। কাঞ্চনে খিৰিকীখন জপাই দিবলৈ উঠি গ'ল। বতাহৰ কোবে খিৰিকীখনত বাৰুকৈ যেন কোবাই আছিল। কেনেবাকৈ ধৰি তাই জপাব লওঁতেই যেন ৰৈ গ'ল আজিও। এটা ধুনীয়া গানৰ কলি, আৰু লগত গীটাৰৰ এক কোমল মাত। ক'ৰবাৰ পৰা যেন নজনাকৈ ভাহি আহি সিহঁতৰ ৰুমটোত সোমাইছে। মায়া আৰু দীক্ষিতাও যেন আহি ৰৈছিল খিৰিকীখনৰ কাষতে। কাঞ্চনৰ দীঘল চুলিদাৰি যেন সেই সময়ত খুলি আউলি বাউলি হৈ পৰিছিল। বতাহজাকে গাৰ নোমবোৰ সিঁচি পেলোৱা স্বত্তেও যেন সিহঁতে খিৰিকীখন আজি মাৰি দিবলৈ ইচ্ছা কৰা নাছিল। ইমান ধুনীয়াকৈ ৰিপ ৰিপ মাতটো আহি আছে। ইমান ধুনীয়া। মায়ে যেন নজনাকৈ কৈ উঠিল আবেগেৰে।
তাকে ইমান যে ধুনীয়া লাগিছে। তিনিওজনী চকুহাল বাহিৰৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰলৈ, ঘৰবোৰলৈ। ক'ৰ পৰা যে ভাহি আহিছে নহয়, একোৱেই ধৰিব পৰা নাই। মেলি থকা দীঘল চুলিতাৰীৰ সৈতে কাঞ্চন নামি আহিল ওপৰৰ পৰা, লগত মায়া আৰু দীক্ষিতা। গেটখনৰ মুখতে আহি ৰৈছে সিহঁত। কাষত ৰাধাচূড়াজোপা আকাশলৈ চাইছে, জোনটোৱে মিচিকিয়াই আছে। কাষতে ৰৈ চাই আছে কণ কণ তৰাকেইটাই। গানটো যেন তিনিওজনীৰে প্ৰিয়, বিশেষকৈ কাঞ্চনৰ। পাহৰ কিনো আবেগ জিলিকে তোমাৰ দাপোন, তোমাতেই থাকি ৰয় মোৰ সপোন, নীলিমাৰ আঁৰত কিয় হেৰুৱা অতীতে কৈ, ভাৱনাৰ সাগৰত তুমি মোৰে হয়। হঠাৎ সিহঁতৰ চকুহাল যেন ব্যস্ত হৈ পৰিছিল ৰাধাচূড়াজোপাৰ ঠিক পিছতেই থকা ঘৰটোৰ খিৰিকীখনলৈ। কুমলীয়া গীটাৰত আঙুলি বুলোৱা এটা ছায়া যেন লাগি আছিল গ্লাছখনৰ খিৰিকীখনত। দীঘল চুলিকোছাৰ সৈতে ল'ৰাটোৱে মিহি সুৰত গানটো গাই আছিল। চুলিকোছা দেখিয়েই যেন মুখখন কোচ খাই আহিছিল কাঞ্চনৰ। দীঘল চুলিতাৰীৰ ল'ৰা তাই একদম হজমেই নহয়। মুখখন হয়তো দেখা নাপাব তাৰ। খিৰিকীত পৰি থকা ছায়াটোকে চাই তাই হেঁপাহে গানটো শুনি থাকিল, মায়া আৰু দীক্ষিতাইও। কাঞ্চনে যেন চকুহাল তাৰ পৰা নিমিষতে আঁতৰাই পেলাইছিল। আজি প্ৰথম দিনাই সিহঁতৰ ইমান এটা ধুনীয়া অনুভূতি, ইমান এটা ধুনীয়া অনুভৱ। চুলিকোছা মেলি গানটো গাই থকা ল'ৰাটোৱে লাহেকৈ তাইৰ চুলিকেইডাল বান্ধিছে। লাইটৰ কম পোহৰত জিলিকি থকা ছাঁটো যেন লাহে লাহে নেদেখা হৈ পৰিছে। লগে লগে গানটো অফ, আৰু এটা প্ৰশংসাৰ চিঞৰ। ইউ আৰ ছ' অমেজিং, ছাচ এ বিউটিফুল ভইচ ইয়াৰ। আহিবি নাবে এনেকৈ মাজে মাজে মিষ্টাৰ। ঐ তোমালোকে বাহিৰত কি কৰি আছা? ৱাৰ্ডেন মেমৰ মাতত উচপ খাই চালে তিনিওজনীয়ে। নামটো শুনিবই নাপালোঁ নহয়। এৰা, মিষ্টাৰৰ পিছৰ নামটো কি ক'লে শুনাই নহ'ল। সোমাই আহিল সিহঁত ৰুমৰ ভিতৰলৈ। ঠাণ্ডাটো এতিয়া সিহঁতৰ যেন বেছিকৈ লাগিছিল। খিৰিকীখন এতিয়াও খোলা আছিল। খিৰিকীখন মাৰি দিয়া না। মায়াৰ মাতত কাঞ্চনে খিৰিকীখন মাৰিবলৈ গ'ল। হুকটো লগাব লওঁতেই পিঠিতে গীটাৰৰ বেগটো লৈ বাইকেৰে চকুৰ আগৰে পাৰ হৈ গৈছিল ল'ৰাটো। বতাহত তাৰ চুলিকোছা যেন উৰি উৰি গৈ আছিল। হয়তো তাৰ লগতেই কাঞ্চনৰ চুলিকোছাকো বতাহে যেন উৰুৱাই তুলিছিল। সেই সময়তে একে ভাজতে আগলৈ। বন্ধু বান্ধৱীসকল, বৰষুণৰ এই খণ্ডটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদিহে বৰষুণৰ আৰু খণ্ড বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ দেই।